প্ৰকৃততে ৰেজাউল কৰিম কোন, তেওঁ কি আমাৰ কাৰণে কি অৱদান আছে তেখেতৰ, সেই কথাকেইটাও আমি ক'ব পাৰিব লাগিব। কোনোবাই ক'লে বুলি ৰেজাউল কৰিমক বিজেপিয়ে হিৰো বনাব বিচাৰিছে, এইবুলি তেওঁ হিৰো হ'ব নোৱাৰে নহয়। কিজানি মুখ্যমন্ত্ৰীৰ লগত তেওঁতো বহুত ভাল, মই জনাত তেওঁ কংগ্ৰেছক সমালোচনা কৰি থাকে। মুখ্যমন্ত্ৰীয়ে কিজানি তেওঁৰ এজেণ্ট সদায় থাকে বুলি কয়, পুৰণা টাৰ্মবিলাক এক্সপায়াৰী হ'ল, কিজানি নতুন এজেণ্ট পঠাইছে, সেইটোও চাবলগীয়া কথা। কিন্তু অতিকে এটা স্পৰ্শকাতৰ বিষয়ত মন্তব্য কৰিছে এজন দায়িত্বশীল এজন বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰ, সুযোগ্য সন্তান বুলি আমি সকলোৱে জানো, আমি অনুভৱ কৰোঁ। তেখেত বিধায়িনী দলৰ দলপতি, মানে বিৰোধী দলৰ দলপতি, CLP লিডাৰ বুলি আমি জানো। কিন্তু ইমান দায়িত্ব জ্ঞানহীন, কাণ্ড জ্ঞানহীন মন্তব্য কৰিব, এইটো আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। তেখেতে এটা কথা স্পষ্টভাৱে কৈছে যে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা ভাল সম্পৰ্ক আছে। আৰে বাবা, তেখেত আমচুৰ সভাপতি, বিভিন্ন সমস্যা সংক্ৰান্তত মুখ্যমন্ত্ৰীৰ লগত আমাৰ আলোচনা বৈঠক হোৱাটো স্বাভাৱিক কথা। কিন্তু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক আজি আপুনি হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট ক'বলৈ আপুনি কুণ্ঠাবোধ নকৰিলে। আপুনি নীলাজ, আপুনি এজন নীলাজ ব্যক্তি। দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আপোনাক কৈছোঁ মই, আপুনি যে এজন নীলাজ ব্যক্তি তাকে আপুনি প্ৰমাণ কৰিলে। আপুনি কিছুদিন আগতে বিজেপিত যোগদান কৰিম বুলি এটা চৰ্চা ওলাইছিলে, আৰু আপুনি কৈছিলে যে মোৰ মায়ে মোক বাধা দিছে, তাৰ কাৰণে মই বিজেপিত নগ'লো। ডেট মিনছ আপুনি এইটো প্ৰমাণ কৰিলে যে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট, আচলতে মূল এজেণ্টটো আপুনি। আৰু আপুনি এইবাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিব, সকলোৱে গম পায়, তাৰ কাৰণে চল চাই আপুনি কটীয়াটো পেলাই দিলে। ৰেজাউল কৰিম চৰকাৰক আপুনি মুখ্যমন্ত্ৰী এজেণ্ট বুলি আপুনি বনাই দিলে। আচৰিত কথা, এজন মানে বিধায়িনী দলৰ দলপতি হিচাপে আপুনি নীলাজৰ দৰে এই কথাটো কেনেকৈ ক'ব পাৰিলে? আপুনি ক্ষমা খোজক, আপুনি ক্ষমা খুজিব লাগিব। অসমৰ সংখ্যালঘু জনগণৰ এজন সংগ্ৰামী সত্তাক আপুনি সামান্য এটা কথাৰ আলম লৈ, কথাৰ ইফাল সিফাল হৈছে বুলিয়ে আপুনি ইমান উচ্চ বাচ্য ক'ব আমচুৰ প্ৰাক্তন সভাপতি বা বিদায় সভাপতিক, সেই কথাটো অন্তত আমি সংখ্যালঘু জনগণৰ এজন সংগ্ৰামী যুৱক হিচাপে কেতিয়া মানি ল'ব নোৱাৰোঁ। দেৱব্ৰত শইকীয়া ডাঙৰীয়া, এই কথাটো আপোনাক স্পষ্ট কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আপুনি অতি সোনকালে স্পষ্টকৰণ কৰক, আৰু যদি আপুনি স্পষ্ট নকৰে, নিশ্চিতভাৱে আপোনাৰ বিৰুদ্ধেও সংখ্যালঘু ছাত্ৰ ইউনিয়নে ব্যৱস্থা গ্ৰহণ কৰিব।